হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে। বিহু বুলি এয়া ঘৰৰ চাফ চাফাই অভিযান চলাই আছোঁ। বিহু পালেহিয়ে, কাইলৈ উৰুকা। সেইকাৰণে আজি সময় পাওঁতেই এইখিনি কাম কৰি লৈছোঁ। বহুত বালি হয়, আমাৰ ৰাস্তাৰ কাষতেই ঘৰটো, সেইকাৰণে প্ৰায়ে চাফা কৰিব লগা হৈ থাকে। বাৰাণ্ডাৰ এয়া চকী টেবুলবোৰ সদায় চাফা কৰা যায়েই। আজি তিতা কাপোৰে মুচি দিছোঁ। যিমানেই শুকান কাপোৰে মোচা নাযাওক কিয়, তিতা কাপোৰে এনেকৈ মোহাৰি দিলেহে চাফা যেন দেখি। এই বক্সটো দেখিছেই নহয়, এইটোত জোতা চেণ্ডেল ভৰাই ৰাখোঁ। যিবোৰ জোতা চেণ্ডেল আমি পিন্ধি বাহিৰলৈ ওলাই যাওঁ, সেইবোৰ ইয়াতেই আহি ভৰাই থওঁ, ভিতৰ নোসোমোৱাওঁ আৰু। টেবুলখনত থকা এই প্লাষ্টিকখন ধুবলৈ মই ছাইড কৰি থৈছোঁ। সেইখন ধুই দিম, পিছত পাৰি থ'ম শুকালে। এনে এইখিনি মোচা হৈ গ'ল। এতিয়া আহোঁ গ্ৰিলখনলৈ। গ্ৰিলখন চাফা কৰিব লাগিব। ধূলিৰ কাৰণে এই প্লাষ্টিকখন দি দিয়া হৈছে। প্লাষ্টিকখন দিয়া স্বত্তেও ধূলিবোৰ সোমাই যায়। পৰ্দা দিয়া থাকে দুখন, পৰ্দাকেইখন মই উলিয়াই দিছোঁ, দিদিয়ে ধুই আছে। মানুহজনে খুলি দিলে পৰ্দাকেইখন, খুলি ডিউটিলৈ গ'ল আৰু মই এইখিনি চাফা কৰি লওঁ। দিদি ধোৱা হৈয়ে যাব এতিয়া। আজি অকণমান ওলাই যাব লগা আছে বজাৰৰ ফালে। পৰহিলৈ বিহু যিহেতুকে 2-এটা বজাৰ কৰোঁগৈ। ভাত পানী খাই যাম বজাৰলৈ। সাধাৰণতে ঘৰৰ বজাৰ সমাৰটো ময়ে প্ৰায় কৰিব লাগে, মানুহজনে সময়ো নাপায় আৰু নকৰেও। সময় পালে ময়ে কৰোঁ বাৰু। শাক পাচলি বজাৰটোহে মানুহজনে কৰে, কিন্তু কাপোৰ কানি বা ঘৰৰ 2-এটা ইটো সিটো বস্তু ময়ে কৰিব লাগে। ঘৰৰ চোতালতে থকা এইজোপা বেলগছ লাগি শেষেই হ'লহি আৰু। সদায় 2-এটাকৈ সৰি থাকে, কিন্তু বেলেগক দি দিওঁ, আমি ইমান খাই ভাল নাপাওঁ। আজি ভাবিলোঁ শেষ হৈছেহি যেতিয়া, আজি খাম। 2টা সৰিছে, ভাবিলোঁ আজি খাম, সেইকাৰণে ৰাখি থৈছোঁ।
তলটো পাকা যিহেতুকে ওপৰৰ পৰা পৰোতে ফাটি গৈছে, কিন্তু ভালেই, খাবলৈ ভাল হ'ব, পকা ভিতৰটো। এয়া হৈছে মোৰ মা দেউতা। কাইলৈ উৰুকাৰ দিনা দেউতাৰ ৩য় বাৰ্ষিক শ্ৰাদ্ধ। এইবাৰ শ্ৰাদ্ধ পাতিব নাপায় কাৰণ মা ঢুকুৱা এবছৰ হোৱাই নাই। 2019 চনৰ 13 এপ্ৰিলত বহাগ বিহুৰ উৰুকা দিনা দেউতা ঢুকাইছিলে। উৰুকাৰ বজাৰ কৰি আহি বজাৰৰ পৰা আহিয়ে হঠাৎ মাথাটো ঘূৰোৱাত 5 মিনিটমানৰ পাছতেই দেউতা ঢুকাই গৈছিলে। মাও ঠিক তেনেদৰে অকস্মাতে কোনো বেমাৰ আজাৰ নোহোৱাকৈ ঢুকাইছিলে। দেউতাৰ তেতিয়া বয়স আছিল 69 আৰু মাৰ ঢুকোৱাৰ সময়ত বয়স আছিল 60। গাখীৰ দিব, চেনি দিব, তাৰপিছত খাব। ৰুটি বনাই ৰুটি লগাই খাব, ভাত এনে খাব। তাল যে তাল এতিয়া নহয় হৈ লওক, এতিয়া যাবখিনি যাই লওক, যাব বহুতখিনি যাবতো। এইফালে দিদিয়ে এয়া বেলৰ চৰ্বত বনাবৰ কাৰণে এয়া ৰেডি কৰি আছে। ধুনীয়া হৈ গ'ল ন? অকণ জুলীয়াকৈ ৰাখি দিবা, অকণমান আৰু জুলীয়া হ'লে ভাল। এতিয়া আপোনাৰ মতলব হয়, এতিয়া গাখীৰ সৰহকৈ দিব পাৰে, কমকৈ দিব পাৰে, চেনি সৰহকৈ দিব পাৰে, কমকৈ দিব পাৰে, ৰুটি বনাই ৰুটিৰ লগত খাব পাৰে, মুড়িৰ লগত খাব পাৰে, এনে খাব পাৰে। মোৰ মেহনত কৰি থাকিবলৈ সময়ো নাই যে। সময় নাই, এইটো অনুমানটো কিমানটো কম। বেলৰ চৰবত খালোঁ, সঁচাকৈ বিৰাটেই টেষ্টি হৈছিলে। পেটৰ কাৰণে খুবেই ভাল, আপোনালোকেও খাবচোন তেনেকৈ। গেছৰ কাৰণে যে বেছি ভাল বুলি কয়, সেইকাৰণে খালোঁ। আৰু আমাৰ গছত বেল একেবাৰে শেষ হৈ গ'ল, 2টাহে আছে, সেইকেইটাও সেনেকৈ এদিন খাব লাগিব। আৰু এতিয়া ভাত বনোৱাৰ সময় হৈছে, ভাত খাই আপোনালোকক পিছত লগ পাই আছোঁ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'। খাই একেবাৰে ওলাই মেলি আপোনালোকক লগ পাইছোঁ। এতিয়া যাওঁ বজাৰ কৰিবলৈ। আপোনালোককতো কৈছিলোঁৱেই, বিহু বজাৰ বুলি ঠিক নহয়, 2টামান এনেই সৰু সুৰা বজাৰ কৰোঁ। আৰু ল'ৰাটোক কম্পিউটাৰত এডমিশ্যনটো দি আহোঁ। গভৰ্ণমেণ্ট বইজত দিম, তাত গভৰ্ণমেণ্ট হয়, সেইকাৰণে তাতে এডমিশ্যনটো দিওঁ, ছমহীয়া ডিপ্ল'মা কোৰ্চ। গতিকে যোৱাকালি জিমত এডমিশ্যন লৈছে, এতিয়া আজি কম্পিউটাৰত দিম, সেইফালে মই বজাৰ কৰিমগৈ। বিহু বজাৰ এইবাৰ আমাৰ সেৰেঙা হ'ব। সেৰেঙা মানে কি, যোৱা 2দিনমানৰ আগতে ল'ৰায়ো লৈছিলে, ছোৱালীও লৈছিলে, আৰু মানুহজনলৈহে কিবা এটা আনিম। আৰু মোৰ 2-3যোৰমান কাপোৰ চিলাবলগীয়া আছিলে, নতুনেই হৈ আছে, চিলোৱা নাই, সেইকাৰণে তাকে এযোৰ মানে বিহু বুলি চিলাই ল'ম। আৰু তাতে গৈ লগ পাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এডমিশ্যন লোৱা হৈ গ'ল, এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ, তাতেই আপোনালোকক আকৌ লগ পাই আছোঁ। অকণমান ওলাই আহিলে ধুনীয়া ৰসটো মোৰ খোৱাই যায় বাৰু। হেল্ল' ফ্ৰেণ্ডছ, বজাৰ কৰি আহিলোঁ, একেবাৰে আপোনালোকক দেখাই লওঁ। এইটো হৈছে কুৰ্তি, মোৰ কাৰণে চিম্পুল হয় তেনেই। এইটো হৈছে হাফ পেণ্ট, মিষ্টাৰৰ কাৰণে ঘৰত পিন্ধিবলৈ। এতিয়া গৰমত হাফ পেণ্ট বহুত দৰকাৰ। এইখন চাদৰ হয় এক্সট্ৰা, উকা মুগাৰ মেখেলাৰ লগত পিন্ধিব পৰাকৈ এইখন চাদৰ আনিছোঁ। এইটো টি-চাৰ্ট মিষ্টাৰৰ কাৰণে। ল'ৰা ছোৱালীকেইটালৈ অনা নাই, কাইলৈ উৰুকা দিনা দেউতাকৰ লগত গৈ আনিবগৈ। সিহঁতক নিনিলে মই একো গম নাপাওঁ, একো আইডিয়া নাপাওঁ কাপোৰৰ, সেইকাৰণে সিহঁতক নিনিয়াকৈ মই কাপোৰ নলওঁ। আৰু এইযোৰ হৈছে এযোৰ চিম্পুল চাদৰ মেখেলাৰ যোৰা,
নলওঁ বুলিয়ে ভাবিছিলোঁ চাদৰ মেখেলা, কিন্তু দেখি ল'বলৈ মন গ'ল। চিম্পুল হয়, এনেকুৱা চিম্পুল চাদৰ মেখেলাযোৰা মোৰ ওচৰত নাই, সেইকাৰণে ল'লোঁ। নামঘৰলৈ যাবলৈ লাগে আৰু কিছুমান নামঘৰৰ অকেজনত এনেকুৱা কাপোৰ খুবেই প্ৰয়োজন হয়, সেই ভাবি মই কাপোৰযোৰ লৈ আহিলোঁ। দামো বেছি নহয়, 600 টকা মাত্ৰ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে বেলেগ এদিন। আজিলৈ ধন্যবাদ।